बीजेपी आफादारि आरो हाबनाय जथुमाया दिनै मदुइबारि विधानसभा बियाबनि उत्तर गनखापारा आदिवासी सभायाव जादोंमोन। बे मेलाव गुबैयै आदिवासी हारिनिफ्राय गावनो गोसो जानानै सुबुंफोरा बीजेपी दोलोआव हाबदों। बे मेलाव बीटीसीनि मावफुं सोद्रोमा आरो मदुइबारि काउन्सिल बियाबनि एमसीएलए दिगन्त बरुवा, मण्डलनि आफादगिरि नवराज बरुवा, नेहाथारि जतिन मेधि आरो दोलोनि मावथिफोरा बाहागो लादोंमोन। फुलाबारी गाँव आमार भारतीय जनता पार्टीर जी सभा सभात प्राय गाँवर युवक युवती तथा ज्येष्ठসকল प्राय 200ৰো অধিক লোকে भारतीय जनता पार्टीर नीति और आदर्शक सम्मान जनाई योगदान करिले और এই যোগদানে এই গাঁওখনত বেলেগ দল শূন্য কৰি পেলালে। ইয়াত আৰু বেলেগ দলৰ সভা সমিতি পাতিবৰ কাৰণে আৰু ইয়াত আৰু নোৱাৰে। তো মই আশা ৰাখিছো এওঁলোকৰ যি সমস্যা এই সমস্যাসমূহ আমি সমাধান কৰাৰ কাৰণে আমি চেষ্টা কৰিম আৰু এওঁলোকে স্বইচ্ছাই আমাৰ ভাৰতীয় জনতা পাৰ্টি যোগদান কৰিছে। কাৰণ ভাৰতীয় জনতা পাৰ্টিৰ যি শাসন ব্যৱস্থা এওঁলোকে আকৃষ্ট হৈছে আৰু আমিও পৰিষদীয় সমষ্টিৰ প্ৰতিনিধি হিচাপে এই গাঁওখনত আমি যিমানখিনি পাৰো আমি এওঁলোকক কৰি দিবৰ কাৰণে আমি চেষ্টা কৰিছো। তো আহি থকা দিনত এওঁলোকৰ সহযোগেৰে এই গাঁওখনৰ উন্নয়নৰ কাৰণে আৰু আমি চেষ্টা কৰিম। তো মই এওঁলোকক মোৰ ফালৰ পৰা আন্তৰিকতাৰে ধন্যবাদ জনাইছো। এওঁলোকে যি আজি আমাৰ দলৰ প্ৰতি যি আস্থা দেখুৱালে এই আস্থাই আমাক এই অঞ্চলৰ লগতে এই দাঁতিকাষৰীয়া অঞ্চলসমূহত আমাৰ সাংগঠনিক কাম কাজ কৰাৰ কাৰণে অতি সহজ হৈ গ'ল। তো ৰাইজৰ সঁহাৰি যোৱা বছৰতকৈ আমাৰ বহুত ভাল। যোৱা বছৰ এই মন্দিৰত আমি প্ৰায় 15-20 জন মানুহ দি সভা কৰিছিলোঁ। এতিয়াতো আজি ইয়াৰ প্ৰায় 300ৰো অধিক মানুহ ইয়াত সভাত বসে। এইখিনি মানুহ আমি বাহিৰৰ পৰা অহা নাই, গোটেই গাঁৱৰ মানুহ আহি উঠি আহিছে। তো মই আশা ৰাখিছো ৰাইজে এই অঞ্চলৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টিক বিচাৰিছে আৰু আহি থকা দিনবিলাকত এওঁলোকৰ আমি যি সহযোগিতা পাইছো এইটোৱে আমাৰ দলৰ কাৰণে সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ কাৰণে মূলধন হিচাপে প্ৰমাণিত হ'ব। আজি কিমান সংখ্যক লোকে ইয়াতে যোগদান কৰিলে? ইয়াতে আমাৰ আজি 150ৰো অধিক লোকে যোগদান কৰিছে।